Hello everyone, welcome to my YouTube channel Assamese Beauty Tips. আজি মই আপোনালোকৰ ওচৰত এটা নতুন ভিডিও লৈ আহিছো। ভিডিওটো শেষলৈ চাব, তেতিয়া হলে আপোনালোকে বহুতো নজনা কথা জানিব পাৰিব। আপোনালোকলৈ এটা অনুৰোধ যাতে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰে। আজি মই এই ভিডিওটোত গৰমৰ দিনত খামুচি কিয় ওলাই আৰু ইয়াক ঘৰুৱা উপায়েৰে কিদৰে প্ৰতিকাৰ কৰিব পাৰি তাৰ বিষয়ে আলোচনা কৰিম। আশা কৰোঁ আপোনালোকে ভিডিওটো অকণো স্কিপ নকৰাকৈ শেষলৈ চাব। লগতে ভাল লাগিলে লাইক, কমেন্ট, শেয়াৰ আৰু সাবস্ক্ৰাইব কৰিব। গৰমৰ দিনত আমাৰ কিছুমান অধিক পৰিশ্ৰম কৰা মানুহ আৰু স্কুলত যোৱা ল'ৰা-ছোৱালী আৰু কিছুমান সৰু সৰু ল'ৰা-ছোৱালীৰ খামুচি ওলোৱা দেখা যায়। ইয়াৰ ঘাই কাৰণ হৈছে অতিৰিক্ত ঘাম ওলাই, লগতে আমাৰ শৰীৰৰ পৰা অতিৰিক্ত তেল ওলাই। আমাৰ শৰীৰটো অধিক ঘামি যোৱাৰ ফলত স্কিনত থকা ঘৰ্মগ্ৰন্থিবোৰ ফুটাবোৰ বন্ধ হৈ সৰু সৰু গুটি টাইপৰ ওলাব আৰম্ভ কৰে আৰু সেই গুটিবোৰক আমি খামুচি বুলি কওঁ। অধিক মাত্ৰা খজুৱাৰ ফলত কেতিয়াবা আমাৰ খামুচি ওলোৱা ঠাইবোৰ ইনফেকশ্যন হৈ ফুলি গৈ জ্বলন আৰম্ভ কৰে। এনেকুৱা হ'লে আমি ঠাণ্ডা পানীৰে গা ধুই দিলে কেতিয়াবা ভাল হোৱা দেখা যায়, যদিও খামুচিবোৰ আৰু অধিক খজুৱতি হয় আৰু কেতিয়াবা জ্বলন হৈ ঘা পৰ্যন্ত হোৱা দেখা যায়। তেতিয়াহ'লে আমি পটককৈ ঘৰুৱাভাৱেই হওক বা ডক্তৰৰ ওচৰত গৈ হওক ইয়াৰ উচিত প্ৰতিকাৰ ল'ব লাগে। এতিয়া আহিছোঁ আমাৰ গৰমৰ দিনত কিয় ঘামুচি ওলায়। 1 নম্বৰ, গৰমৰ দিনত বায়ুমণ্ডলত অতিমাত্ৰা তাপ বৃদ্ধি হোৱাৰ লগে লগে আমাৰ শৰীৰটো প্ৰচণ্ডভাৱে ঘামে, ফলত আমাৰ শৰীৰত থকা ঘৰ্মগ্ৰন্থিবোৰ বন্ধ হৈ পৰে আৰু তেতিয়া সৰু সৰু গুটি টাইপৰ ওলাব আৰম্ভ কৰে। কেতিয়াবা আমি বহুত শাৰীৰিক পৰিশ্ৰম কৰাৰ ফলতো আমাৰ শৰীৰত অত্যাধিক ঘামি যায় আৰু তেতিয়া ঘামৰ গ্ৰন্থিবোৰ বন্ধ হৈ ঘামুচি ওলাব পাৰে। 2 নম্বৰ, গৰমৰ দিনত আমি টাইট, লাইলন বা সিন্থেটিক কাপোৰ পৰিধান কৰাৰ ফলত আমাৰ শৰীৰত বতাহ সোমাব নোৱাৰে, লগতে আমাৰ শৰীৰৰ পৰা ঘাম শুকাই নাযায়, লগতে শৰীৰটো গৰম কৰি ৰাখে, ফলত আমাৰ ঘৰ্মগ্ৰন্থিবোৰ বন্ধ হৈ ঘামুচি ওলাব পাৰে। 3 নম্বৰ, গৰমৰ দিনত যদি আমি তেল বা অইলি ক্ৰীম বা লোচন আদি ব্যৱহাৰ কৰোঁ, তেতিয়াহ'লে আমাৰ শৰীৰৰ পৰা ওলোৱা ঘামৰ লগত এইবোৰ বস্তু একেলগে মিহলি হৈ আমাৰ ছালৰ ফুটাবোৰ বন্ধ হৈ ঘামুচি ওলায়। 4 নম্বৰ, কেতিয়াবা গৰমৰ দিনত আমাৰ কিবা কাৰণত গা নুধুলে বা জৰা দি হ'লেও আমাৰ ছালত ঘামুচি ওলাব পাৰে। বেছি লগাতকৈ টাইট কাপোৰ পৰিধান কৰিলেও ঘামুচি ওলায়। বন্ধু-বান্ধৱীসকল, এতিয়া আহিছোঁ ঘৰুৱাভাৱে আমি ইয়াক কেনেদৰে প্ৰতিকাৰ কৰিব পাৰোঁ বা ভাল কৰিব পাৰোঁ। 1 নম্বৰ, হেলেচি শাক বটি ভালদৰে ঘামুচি হোৱা ঠাইত 20 মিনিট বা আধা ঘণ্টামান থৈ দিব লাগে, পিছত ঠাণ্ডা পানীৰে ধুই দিব লাগে। এনেকুৱা কৰিলে আমি শৰীৰটো আমাৰ আৰাম পায়, লগতে ঘামুচিও নাশ হয়। 2 নম্বৰ, তেজপাত কেইখিলামান ভালদৰে ছিঙি তাৰ লগত খোৱা কৰ্পূৰ 2 চামুচমান মিক্স কৰি 20 মিনিটমান জুইত গৰম কৰি ভালদৰে পগাই ল'ব লাগে। নেক্সট, গা ধুই আহি ঠাণ্ডা কৰি ঘামুচি হোৱা ঠাইত কপাহৰ সহায়ত নাইবা স্প্ৰে বটলৰ সহায়ত দিনত 4-5 বাৰমান লগালে ঘামুচি দূৰ হয়। পিছত আমি গা ধুই দিয়াৰ একো প্ৰয়োজন নাথাকে। 3 নম্বৰ, জেতুকা পাতৰ ৰস নাইবা হেনা পাউডাৰ ভালদৰে তিয়াই লৈ পিছদিনা ঘামুচি হোৱা ঠাইত লগাব লাগে। এনেকুৱা কৰিলে ঘামুচি দূৰ হয়, লগতে ঘামুচিৰ ফলত উৎপত্তি হোৱা জ্বলন খজুৱতি নাইকিয়া হয় আৰু শৰীৰটোও আমাৰ ঠাণ্ডা পৰে। কিন্তু 15 মিনিটমানকৈ বেছি সময় আমি ৰাখিব নালাগে, নহ'লে কালাৰটো লাগি যাব পাৰে আৰু দেখাত বেয়া দেখিব পাৰে। এল'ভেৰা বা ছালকুঁৱৰী ঘামুচি দূৰ কৰাত যথেষ্ট সহায় কৰে। এল'ভেৰা ভালদৰে এটা পাত্ৰত উলিয়াই লৈ ঘামুচি হোৱা ঠাইত 25 মিনিটমান লগাই থৈ দিব লাগে। নেক্সট, ঠাণ্ডা পানীৰে লাহে লাহে ধুই দিব লাগে। 5 নম্বৰ, মুলতানী মাটি সমান পৰিমাণৰ গোলাপ জল ভালদৰে মিক্স কৰি ঘামুচি হোৱা ঠাইত লগাই থৈ দিব লাগে। পিছত শুকাই যোৱাৰ পিছত ঠাণ্ডা পানীৰে ধুই দিব লাগে। এনেকুৱা কৰিলে বহুত আৰাম পোৱা যায় আৰু ঘামুচিও দূৰ হয়। 6 নম্বৰ, নিমপাত আমাৰ সকলো স্কিনত হোৱা প্ৰব্লেমৰ কাৰণে অত্যন্ত উপকাৰী। নিমপাত ভালদৰে ধুই বইল কৰি ঠাণ্ডা কৰি থৈ দিব লাগে। পিছত ঘামুচি হোৱা ঠাইত কপাহৰ সহায়ত দিনত 4-5 বাৰমান লগাব লাগে। 7 নম্বৰ, বেকিং চ'ডা অকণমান পানীত তিয়াই লৈ ঘামুচি হোৱা ঠাইত লগাব লাগে। তেতিয়াহ'লে বহুত আৰাম পোৱা যায়। 20 মিনিটমান ৰাখি পিছত ধুই দিব লাগে। বন্ধু-বান্ধৱীসকল, গৰমৰ দিনত আমাৰ ছালখনৰ যত্ন লোৱাটো খুবেই প্ৰয়োজন। খজুৱতি, ইনফেকশ্যন, জ্বলন, ঘামুচি আদি নহ'বৰ কাৰণে সৰু ল'ৰা-ছোৱালীৰ পৰা ডেকা বুঢ়ালৈকে ছালৰ যত্ন লোৱাটো অত্যন্ত দৰকাৰী। এই সকলোবোৰ প্ৰব্লেমৰ পৰা ৰক্ষা পাবলৈ আমি পৰাপক্ষত ঢিলা কটন কাপোৰ পৰিধান কৰিব লাগে।
বেছি তেল গৰম মছলাযুক্ত খাদ্য খাব নালাগে। চাহ কফি এলকহল আদি খাব নালাগে, কিয়নো এইবোৰ খালে আমাৰ দেহত উত্তাপ বেছি বঢ়ায়, ফলত আমাৰ ছালত ঘামুচি ওলোৱাৰ চান্স থাকে। ইয়াৰ বাহিৰেও আমি গৰমৰ দিনত ঠাণ্ডা পানীৰে গৰমৰ দিনত সদায় ঠাণ্ডা পানীৰে দুবাৰ গা ধোৱাৰ অভ্যাস কৰিব লাগে। এনেকুৱা কৰিলে দেহৰ অতিৰিক্ত গৰম আৰু ঘামবোৰ আঁতৰি যায়। গা ধুওঁতে আমি সদায় নিমযুক্ত চাবোন ব্যৱহাৰ কৰিব লাগে। নিমত যিহেতু প্ৰাকৃতিকভাৱে এণ্টিছেপ্টিক গুণ থাকে, সেয়েহে আমি ছালত হোৱা যিকোনো ইনফেকশ্যন নিমে দূৰ কৰাত সহায় কৰে। যধে মধে আমি যিকোনো সুগন্ধিযুক্ত পাউডাৰ বা তেল আদি ইউজ কৰিব নালাগে। এইবোৰ ব্যৱহাৰ কৰিলে আমাৰ ঘামবোৰৰ লগত জমা হৈ ঘাম ওলোৱা সৰু সৰু ফুটাবোৰ বন্ধ হৈ যায়। গৰমৰ দিনত আমি সদায় ৱাটাৰ বেছ ক্ৰীম বা অইল লগাব লাগে। মাজে মাজে তেল কম্পাউণ্ডাৰো আমি ব্যৱহাৰ কৰিব পাৰোঁ। গৰমৰ দিনত আমি প্ৰচুৰ পৰিমাণে পানী খাব লাগে। ইয়াৰ বাহিৰেও বিভিন্ন ধৰণৰ ফল-মূলৰ ৰস সেৱনৰ ফলত আমাৰ দেহটো ঠাণ্ডা কৰি ৰাখে আৰু আমাৰ ছালখনৰ উজ্জ্বলতা বৃদ্ধি কৰে। যেনে টোকমাৰ চৰ্বত, নেমুৰ চৰ্বত, বেলৰ চৰ্বত, বৰথেকেৰাৰ চৰ্বত ইত্যাদি বহুত উপকাৰী। বন্ধু বান্ধৱীসকল, শেষত মই এটা কথাই কওঁ যে ঘামুচি হ'লে আমি বিৰত নহয় তাৰ উচিত কেয়াৰ ল'ব লাগে। ঘামুচি হোৱা ঠাইবোৰত দিনত ৩-৪ বাৰ ফিটকিৰি পানীৰে ধুই দিব লাগে। বেক্টেৰিয়াবোৰ আঁতৰি যাব। বিজ্ঞাপনত দেখা যিকোনো পাউডাৰ আমি লগাব নালাগে। বাহিৰত গ'লে সদায় আমি ছাতি ব্যৱহাৰ কৰিব লাগে। লেক্ট'কেলামাইন লোচন ব্যৱহাৰ কৰিলেও ঘামুচি নোহোৱা হয়। ধন্যবাদ।